নমস্কাৰ মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আমি ব্যাকৰণৰ বিভক্তি আৰু প্ৰত্যয় কি এই সম্পৰ্কে কৈছিলোঁ যে বিভক্তি আৰু প্ৰত্যয়বিলাক হৈছে কিছুমান সৰ্গ। কোনবিলাক সৰ্গ আমি আলোচনা কৰোঁতে কৈছিলোঁ যে মুক্ত প্ৰাকৃতি আৰু যুক্ত প্ৰাকৃতি এই দুবিধ প্ৰাকৃতি, অৰ্থাৎ যিবিলাক শব্দ উচ্চাৰণ কৰাৰ লগে লগে, যিবিলাক ৰূপ বা প্ৰাকৃতি উচ্চাৰণ কৰাৰ লগে লগে আমি এটা স্পষ্ট অৰ্থ পাওঁ হওক, সেইটোক কোৱা হয় মুক্ত প্ৰাকৃতি বা মুক্ত ৰূপ। আৰু যিবিলাক ৰূপ বা প্ৰাকৃতি অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে অন্য প্ৰাকৃতিৰ লগত যোগ হয়, তেনেকুৱাবিলাকক কওঁ আমি যুক্ত প্ৰাকৃতি। এতিয়া কথা হৈছে বিভক্তি আৰু প্ৰত্যয়। এতিয়া বিভক্তি কোনবিলাক? যিবিলাক প্ৰাকৃতি যোগ হ'লে শব্দৰ নতুন শব্দ সাধন নহৈ শব্দৰ ৰূপৰহে সলনি হয়, তেনেকুৱা সৰ্গ বা প্ৰাকৃতিবিলাককে আমি বিভক্তি বুলি কওঁ। মন কৰিবা, যিবিলাক প্ৰাকৃতি যোগ হ'লে নতুন শব্দৰ সাধন নহয়, বৰঞ্চ শব্দৰ ৰূপৰ সলনি হয়, তেনেকুৱা প্ৰাকৃতিবিলাককে আমি বিভক্তি বুলি কওঁ। গতিকে এতিয়া আমি বুজি পাইছোঁ যে যিবিলাক সৰ্গ বা প্ৰাকৃতিয়ে নতুন শব্দ সাধন কৰিব পাৰে সেইবিলাকক কোৱা হয় প্ৰত্যয়, আৰু যিবিলাকে নতুন শব্দ সাধন কৰাৰ সলনি শব্দৰ ৰূপৰ সলনি কৰে সেইবিলাকক কোৱা হয় বিভক্তি। বিভক্তিয়ে কি কৰে? বিভক্তিৰ কাম কি? যে বিভক্তিয়ে শব্দৰ ৰূপৰ সলনি কৰে আৰু বাক্যত শব্দবিলাক ব্যৱহাৰ হওঁতে শব্দবিলাকৰ ক্ৰম ৰক্ষা কৰি দি অৰ্থ প্ৰকাশ কৰাত সহায় কৰে। শব্দবিলাক বাক্যত প্ৰয়োগ হওঁতে বিভক্তি যোগ হয়, আৰু কোনটো পদৰ পিছত কোনটো পদ, কোনটো শব্দৰ পিছত কোনটো শব্দ বহিলে বাক্যটো সুন্দৰভাৱে অৰ্থ প্ৰকাশ কৰে, তেনেভাৱে শব্দবিলাকক সজাই দিয়ে। অৰ্থাৎ বিভক্তিয়ে প্ৰধানতঃ তিনিটা কাম কৰে। এই তিনিটা কি কি? বিভক্তিয়ে বাক্যত শব্দৰ স্থান নিৰ্ণয় কৰে, বিভক্তিয়ে শব্দৰ ৰূপৰ সলনি কৰে, আৰু বিভক্তিয়ে বাক্যটোত শব্দবিলাকৰ ক্ৰম নিৰ্ণয় কৰি অৰ্থৰ সংগতি ৰক্ষা কৰে। এই তিনিটা কাম কৰে। যে প্ৰথমতে শব্দৰ স্থান নিৰ্ণয় কৰে, বাক্যত শব্দটোৰ ক্ৰম ৰক্ষা কৰি সুন্দৰভাৱে অৰ্থ প্ৰকাশত সহায় কৰে, আৰু শব্দৰ ৰূপৰ সলনি কৰে। এই তিনিটা কাম কৰে। বুজি পাইছানে কথাটো? যে এক নম্বৰতে বাক্যত প্ৰয়োগ হোৱা শব্দৰ
স্থান নিৰ্ণয় কৰে। 2 নম্বৰত কি কৰে? শব্দবোৰৰ ক্ৰম নিৰ্ণয় কৰি অৰ্থৰ সংগতি ৰক্ষা কৰে। 1 নম্বৰতে বাক্যত প্ৰয়োগ হোৱা শব্দৰ স্থান নিৰ্ণয় কৰে। 2 নম্বৰতে শব্দবোৰৰ ক্ৰম নিৰ্ণয় কৰি অৰ্থৰ সংগতি ৰক্ষা কৰে। আৰু তৃতীয়ত শব্দৰ ৰূপৰ সলনি কৰে। মন কৰিছানে? বিভক্তিয়ে কি কৰে? যে বাক্যত প্ৰয়োগ হোৱা শব্দৰ স্থান নিৰ্ণয় কৰি দিয়ে। দ্বিতীয়তে শব্দবোৰৰ ক্ৰম নিৰ্ণয় কৰি অৰ্থৰ সংগতি ৰক্ষা কৰি দিয়ে। আৰু তৃতীয়তে শব্দৰ ৰূপৰ সলনি কৰে। প্ৰধানতঃ বিভক্তিয়ে এই 3টা কাম কৰে। আমি কৈছোৱেই বিভক্তিবিলাক হৈছে যুক্ত প্ৰাকৃতি বা সৰ্গ। যিবিলাকে নতুন শব্দ সাধন কৰে সেইবিলাকক আমি প্ৰত্যয় বুলি কওঁ। আৰু যিবিলাকে নতুন শব্দ সাধন কৰিব নোৱাৰে বৰঞ্চ শব্দটোৰ ৰূপৰ সলনি কৰে সেইবিলাককে কোৱা হয় বিভক্তি। এতিয়া বিভক্তিয়ে কি কাম কৰে? প্ৰধানকৈ 3টা কাম কৰে। প্ৰথম হৈছে বাক্যত প্ৰয়োগ হোৱা শব্দৰ স্থান নিৰ্ণয় কৰি দিয়ে। বাক্যত ব্যৱহাৰ হোৱা শব্দবোৰৰ ক্ৰম নিৰ্ণয় কৰি অৰ্থৰ সংগতি ৰক্ষা কৰে। আৰু শব্দৰ ৰূপৰ সলনি কৰে। বুজি পালা? এই 3টা কথা মনত ৰাখিবলৈ চেষ্টা কৰিবা যে বিভক্তিয়ে বাক্যত প্ৰয়োগ হোৱা শব্দৰ স্থান নিৰ্ণয় কৰে, শব্দবোৰৰ ক্ৰম নিৰ্ণয় কৰি অৰ্থৰ সংগতি ৰক্ষা কৰে আৰু শব্দৰ ৰূপৰ সলনি কৰে। এই 3টা প্ৰধানতঃ বিভক্তিয়ে কৰা কাম। গতিকে এইকেইটা কাম কৰা সৰ্গ বা যুক্ত প্ৰাকৃতিবিলাকেই হৈছে বিভক্তি। বুজি পালা? নিশ্চয় বুজি পাইছা। এতিয়া আমি তেতিয়ালৈ গম পালো যে বাক্যত যেতিয়া শব্দবিলাক ব্যৱহাৰ হয় তেতিয়া শব্দবিলাকৰ লগত বিভক্তি যুক্ত হৈ ব্যৱহৃত হয়। আৰু সেই বিভক্তিয়ে শব্দবিলাকৰ ক্ৰম নিৰ্ণয় কৰি দিয়ে আৰু অৰ্থ প্ৰকাশ কৰে। কিন্তু কেতিয়াবা কি হয়, বাক্যত ব্যৱহাৰ হওঁতে কিছুমান শব্দত বিভক্তি যুক্ত নহয়। উদাহৰণস্বৰূপে আমি এইকেইটা বাক্য লিখিছো যে গাখীৰ বগা, মানুহে ভাত খাইছে, আকাশ নীলা। এই বাক্যকেইটা যদি আমি চাওঁ তেতিয়াহ'লে দেখিম গাখীৰ ইয়াৰ লগত কোনো বিভক্তি যুক্ত হোৱা নাই। গাখীৰ বগা ইয়াত কোনো বিভক্তি যুক্ত হোৱা নাই। মানুহে ভাত খাইছে, ইয়াত মানুহে ভাত খাইছে, ভাতত কোনো ধৰণৰ বিভক্তি যুক্ত হোৱা নাই। ঠিক তেনেকৈ আকাশ নীলা, ইয়াতো কোনো ধৰণৰ বিভক্তি যুক্ত হোৱা নাই। কিন্তু আমি কৈছো যে বাক্যত যেতিয়া শব্দ ব্যৱহৃত হয় তেতিয়াহ'লে শব্দবিলাকৰ লগত বিভক্তি যুক্ত হৈ বাক্যত ব্যৱহাৰ হয় আৰু শব্দৰ ক্ৰম বিভক্তিয়ে নিৰ্ণয় কৰি বাক্যটোৰ সুন্দৰভাৱে অৰ্থ প্ৰকাশ কৰি দিয়ে।
কিন্তু ইয়াত এই শব্দখিনিততো এতিয়া বিভক্তি যোগ হোৱা নাই, তেতিয়াহ'লে কি হ'ব? এই বিভক্তি যোগ নোহোৱাকৈ ব্যৱহাৰ হোৱা শব্দবিলাকত শূন্য বিভক্তি যোগ হোৱা বুলি ধৰি লোৱা হয়। কি বিভক্তি? শূন্য বিভক্তি যোগ হোৱা বুলি কোৱা হয়। যিবিলাক শব্দ বাক্যত প্ৰয়োগ হওঁতে বিভক্তি যুক্ত নোহোৱাকৈ প্ৰয়োগ হয়, সেইবিলাক শব্দত শূন্য বিভক্তি যোগ হোৱা বুলি কোৱা হয়। গতিকে মনত ৰাখিবা শূন্য বিভক্তি কি। কেতিয়াবা প্ৰশ্ন কৰে শূন্য বিভক্তিৰ কথা। গতিকে বাক্যত প্ৰয়োগ হওঁতে যিবিলাক শব্দৰ লগত বিভক্তি যোগ নহয়, তেনেকুৱা শব্দবিলাকত শূন্য বিভক্তি যোগ হোৱা বুলি কোৱা হয়। বুজি পাইছানে কথাটো? শূন্য বিভক্তি কি? যে বাক্যত শব্দ প্ৰয়োগ হওঁতে বিভক্তি যুক্ত হৈ ব্যৱহৃত হয়, কিন্তু কেতিয়াবা কিছুমান শব্দত বিভক্তি যোগ নোহোৱাকৈ বাক্যত ব্যৱহৃত হয়। তেনেকুৱা বিভক্তি যোগ নোহোৱাকৈ বাক্যত ব্যৱহৃত হোৱা শব্দবিলাকৰ লগত শূন্য বিভক্তি যোগ হোৱা বুলি কোৱা হয়। বুজি পাইছা কথাটো? গতিকে শূন্য বিভক্তি হৈছে যিবিলাক শব্দ বাক্যত প্ৰয়োগ হওঁতে শব্দবিলাকৰ লগত বিভক্তি যোগ নহয়, সেই বিভক্তিবিলাকতে শূন্য বিভক্তি যোগ হোৱা বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমি এই বাক্যকেইটাৰ এই শব্দকেইটা আঙুলিয়াই দিব পাৰোঁ। বুজিলা? এই বিভক্তিবিলাক সাধাৰণতে ধাতুমূলীয় শব্দ আৰু নামমূলীয় শব্দৰ পাছত যোগ হয়। বিভক্তিবিলাক ধাতুমূলীয় আৰু নামমূলীয় শব্দৰ পিছত যোগ হয়। গতিকে বিভক্তিও প্ৰধানতঃ দুই প্ৰকাৰ। ইতিমধ্যে আমি শূন্য বিভক্তিৰ কথা জানিছোঁ। ইয়াৰ পিছত বিভক্তি প্ৰধানতঃ দুই প্ৰকাৰ বুলি কৈছোঁ, যে নাম বিভক্তি আৰু ক্ৰিয়া বিভক্তি। যে ধাতুৰ মূলীয় শব্দৰ পিছত যোগ হোৱাবিলাক হৈছে ক্ৰিয়া বিভক্তি বা ধাতুৰ ওপৰ পুৰুষবাচক বিভক্তি। মন কৰিবা, যিবিলাক বিভক্তি ধাতুমূলীয় শব্দৰ লগত যোগ হয়, সেইবিলাকক আমি ক্ৰিয়া বিভক্তি বা ধাতুৰ ওপৰ পুৰুষবাচক বিভক্তি বুলি কওঁ। আৰু যিবিলাক নামমূলীয় শব্দৰ লগত যুক্ত হয়, সেইবিলাকক আমি নাম বিভক্তি বুলি কওঁ। বিভক্তি দুই প্ৰকাৰৰ, ক্ৰিয়া বিভক্তি বা ধাতুৰ ওপৰ পুৰুষবাচক বিভক্তি আৰু নাম বিভক্তি। এই ভাগ দুটা আমি কেনেকৈ কৰিছোঁ? যে ধাতুমূলীয় শব্দৰ লগত যদি যুক্ত হয়, সেইখিনিক আমি ক্ৰিয়া বিভক্তি বা ধাতুৰ ওপৰ পুৰুষবাচক বিভক্তি বুলি কওঁ। আৰু নামমূলীয় শব্দৰ লগত যুক্ত হ'লে সেইখিনিক আমি নাম বিভক্তি বুলি কওঁ। আকৌ নাম বিভক্তিও দুই প্ৰকাৰৰ। মই তলত লিখি দিছোঁ, ৰ'বা ভালকৈ লিখি দিওঁ। নাম বিভক্তি দুই প্ৰকাৰৰ। নাম বিভক্তি দুই প্ৰকাৰৰ। প্ৰথমটো কি? প্ৰথমটো হৈছে সম্বন্ধবাচক শব্দৰ পিছত যোগ হোৱা পুৰুষবাচক বিভক্তি। সম্বন্ধবাচক শব্দৰ পিছত যোগ হোৱা পুৰুষবাচক বিভক্তি।
যে নাম বিভক্তিৰ প্ৰথম ভাগটো হৈছে সম্বন্ধবাচক শব্দৰ পিছত যোগ হোৱা পুৰুষবাচক বিভক্তি আৰু 2 নম্বৰটো হৈছে কাৰক বিভক্তি বা শব্দ বিভক্তি। খ 2 নম্বৰটো হৈছে কাৰকবাচক বা শব্দ বিভক্তি। বুজি পাইছনে যে বিভক্তি প্ৰধানতঃ 2 প্ৰকাৰ। ধাতুমূলীয় শব্দৰ লগত যোগ হোৱাবিলাকক কওঁ আমি ক্ৰিয়া বিভক্তি আৰু নামমূলীয় শব্দৰ পিছত যোগ হোৱাবিলাকক কওঁ আমি নাম বিভক্তি। এতিয়া নাম বিভক্তি আকৌ 2 প্ৰকাৰ। কি কি? যে সম্বন্ধবাচক শব্দৰ পিছত যোগ হোৱা পুৰুষবাচক বিভক্তি আৰু কাৰকবাচক বা শব্দ বিভক্তি। মনত ৰাখিবা বিভক্তি ধাতুমূলীয় শব্দ আৰু নামমূলীয় শব্দৰ পিছত যোগ হয়। ধাতুমূলীয় শব্দৰ পিছত যোগ হ'লে সেইবিলাক হ'ব ক্ৰিয়া বিভক্তি আৰু নামমূলীয় শব্দৰ পিছত যোগ হ'লে সেইবিলাক হ'ব নাম বিভক্তি। নাম বিভক্তিক আমি 2টা ভাগত ভাগ কৰি লৈছোঁ। প্ৰথম ভাগটো হৈছে সম্বন্ধবাচক শব্দৰ পাছত যোগ হোৱা পুৰুষবাচক বিভক্তি আৰু দ্বিতীয়টো হৈছে কাৰকবাচক বিভক্তি বা শব্দ বিভক্তি। আমি নিশ্চয় এতিয়ালৈকে কথাখিনি সুন্দৰভাৱে বুজি পাইছোঁ যে বিভক্তিয়ে কোনকেইটা কাম কৰে মনত ৰৈছেনে? আমাৰ 3টা কাম কৰে। শব্দৰ স্থান নিৰ্ণয় কৰে, বাক্যত শব্দৰ ক্ৰম নিৰ্ণয় কৰি সুন্দৰভাৱে অৰ্থ প্ৰকাশ কৰে আৰু শেষত কি বুলি কৈছিলোঁ যে শব্দৰ ৰূপৰ সলনি কৰে। আৰু শব্দবিলাক বাক্যত ব্যৱহাৰ হওঁতে বিভক্তি যুক্ত হৈ ব্যৱহাৰ হয়, কিন্তু কেতিয়াবা কিছুমান শব্দত বিভক্তি যোগ নোহোৱাকৈ ব্যৱহাৰ হয়। তেনেকুৱা শব্দবিলাকত আমি শূন্য বিভক্তি যুক্ত হোৱা বুলি ধৰি লওঁ। বিভক্তিৰ প্ৰধান ভাগ 2টা। যে ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি। এই ভাগ 2টা কেনেকৈ কৰিছোঁ আমি? যে বিভক্তিবিলাক ধাতুমূলীয় আৰু নামমূলীয় শব্দৰ লগত যোগ হয়। গতিকে ধাতুমূলীয় শব্দৰ লগত যোগ হ'লে সেইখিনিক আমি কওঁ ক্ৰিয়া বিভক্তি আৰু নামমূলীয় শব্দৰ লগত যোগ হ'লে সেইখিনিক আমি কওঁ নাম বিভক্তি। আকৌ কৈ দিছোঁ বিভক্তিবিলাক ধাতুমূলীয় আৰু নামমূলীয় শব্দৰ লগত যোগ হয়। ধাতুমূলীয় শব্দৰ লগত যোগ হোৱা বিভক্তিবিলাকক আমি ক্ৰিয়া বিভক্তি বা ধাতুৰূপৰ পুৰুষবাচক বিভক্তি বুলি কওঁ। আৰু নাম শব্দৰ পিছত যোগ হোৱা বিভক্তিবিলাকক আমি নাম বিভক্তি বুলি কওঁ। নাম বিভক্তি আকৌ 2 প্ৰকাৰৰ। সম্বন্ধবাচক শব্দৰ পিছত যোগ হোৱা পুৰুষবাচক বিভক্তি আৰু কাৰকবাচক বা শব্দ বিভক্তি। ছাত্ৰ ছাত্ৰীসকল, আমি আজি ইমানকে আলোচনা কৰিলোঁ। আমি অহা কালিলৈ বা ইয়াৰ পিছৰ ভিডিঅ'ত আমি নাম বিভক্তিৰ এই ভাগ 2টা সম্পৰ্কে বিতং আলোচনা কৰি দিম। আটাইলৈকে ধন্যবাদ জনাই আজিৰ আলোচনাখিনি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ। বুজি পাইছেনে কথাটো?